Hello everyone, welcome back to Care Krishna's blog. আজি আকৌ নতুন ভিডিও এটা লৈ মই আহিছো আৰু আজিৰ ভিডিওটো ৰাইডিং ভিডিও নহয় বা ফুৰিব যোৱা ভিডিও নহয় এটা ব্যতিক্ৰমী ভিডিও মই লৈ আহিছো এটা আপুৰুগীয়া বস্তু মই দেখুৱাবলৈ আজি চেষ্টা কৰিম আপোনালোকক আৰু বস্তুটো হৈছে মই এখন কুহিয়াৰ হালত আছো যেটো নেকি আমি সৰু দিনত লৰালি কালত আমি সঘনাই মানে সচৰাচৰ দেখিবলৈ পোৱা এটা বস্তু আৰু এতিয়া প্ৰায় বিলুপ্তিৰ পথত এইটো সেইটো হৈছে কুহিয়াৰ হাল এখন আমি কুহিয়াৰ কেনেদৰে পেৰি ফেলাই মানে কুহিয়াৰৰ পৰা মিঠাই বনোৱা প্ৰক্ৰিয়াটো আজি দেখুৱাবলৈ চেষ্টা কৰিম দেখুৱাই দিয়া ইফালে এয়া দাদাহঁতে লাগি আছে এখেত ভৱেশ কলিতা দাদা হয় এখেতৰ পৰা আজি আমি গোটেই প্ৰচেছটো জানিব চেষ্টা কৰিম আগতে অৱশ্যে আমি দেখিছিলোঁ এই মানে চকৰি যিটো আছে এইটো মহ বা গৰু ব্যৱহাৰ কৰি ঘূৰাইছিলে কিন্তু এতিয়া আপোনালোকে এইটো মেচিনৰ জৰিয়তে ডিজেল মেচিনৰ দ্বাৰা এইটো হেৰি কৰিব ঘূৰাই বাকীখিনি অলপ বুজাই দিয়কচোন প্ৰক্ৰিয়াটো আপুনি একদম আৰম্ভণিৰ পৰা হয় এতিয়া আমি পথাৰত এই ওচৰতে কুঁহিয়াৰ আছিলে তাৰ পৰা কাটি আনি গাড়ীৰে ট্ৰেক্টৰেৰে আনি ইয়াত জাম কৰিছোঁ জাম কৰি এই মেচিনটোত দি লোৱাৰ পিছত ইফালে ৰসটো ওলায় ৰসটো এইফালে দি উলিয়ায় ইয়াতে মানে কুঁহিয়াৰ ইয়াতে যেনেকৈ আমি কুঁহিয়াৰ জুচ খালে যেনেকৈ মেচিন দেখাব এইটো ডাঙৰ মেচিন আৰু এইটো ডাঙৰ মেচিন ইয়াতে কুঁহিয়াৰবিলাক ইফালে সোমাই দিয়া হয় ইফালে জাবৰিটো ওলায় জাবেৰি ইফালে ওলায় কেইডাল কুঁহিয়াৰ দিয়া হয় এই টানাই কথা 5-6ডাল যি পাৰি আৰু ৰসখিনি আহি ৰসখিনি ইয়াতে পৰিব ইয়াৰ পৰা নি এইফালে থালিত দি দিয়ে ইয়াতে থালিত দি দিলোঁ ইয়াৰ পিছতে হেৰি হৈ থাকিব কিমান সময় উতলাব লাগিব 3 ঘণ্টা এইটো 3 ঘণ্টা লাগিব সেইটোত 5 ঘণ্টা লাগিব সেইটোত 5 ঘণ্টা কিয় বেছি আছে এইটোত অলপ বেছি আছে আচ্ছা কোৱান্টিটি মানে পৰিমাণ যিমান আছে সেইটোৰ ওপৰত নিৰ্ভৰশীল আৰু কিমান সময় উতলাব লাগে 5 ঘণ্টা উতলালে ইয়াত ফুট ধৰিব ফুট ধৰাৰ পিছত নুমাই দিয়াৰ পিছত এইফালে আছে এই চুৰা টিমকেইটা এইটো আপোনাৰ ৰেডি চুৰা তাৰমানে হেৰি কৰি দিওঁ এই ইয়াতে নুমাই থওঁ তাৰ পৰা আনি এইটো কেৰাহীত নুমাই থোৱা হয় ঠাণ্ডা হোৱাৰ পিছত ইয়াতে আকৌ পেকিং হয় আৰু ভৰাই দিওঁ হয় এইটা চুৰা কি ধুনীয়া পিয়ৰ চুৰা যোৱা অক্টোবৰ মাহত মই এটি ভিডিঅ' দিছিলোঁ য'ত এখন ইণ্টিগ্ৰেটেড এগ্ৰ' ফাৰ্ম দেখুওৱা হৈছিল গাহৰি মাছ হাঁহ কুকুৰা ইত্যাদিৰ লগতে কুঁহিয়াৰৰ খেতি সেই ভিডিঅ'টিত মই দেখুৱাইছিলোঁ প্ৰায় 15 বিঘা মাটিত এই কুঁহিয়াৰৰ খেতি কৰা আছিল আৰু লগতে 10 ঘৰ মানুহে একেলগে তেওঁলোকৰ মাটিত এই কুঁহিয়াৰৰ খেতি কৰে 15 বিঘা মাটিৰ কুঁহিয়াৰখিনি কাটি আনি ৰস চেপি গুড় বনোৱা এই প্ৰক্ৰিয়াটোত 7 পৰা 10 দিনৰ প্ৰয়োজন হয় আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে কুঁহিয়াৰ খেতি এবাৰ কৰাৰ পিছত 3 বছৰলৈ মাটি চহাই নতুনকৈ ৰুবৰ প্ৰয়োজন নহয় কাৰণ এবাৰ চপাই অনাৰ পিছত সেই গুড়িখিনিতে আকৌ নতুনকৈ গজালি ওলায় ইয়াৰ পৰা এটা কথা বুজা যায় যে কুঁহিয়াৰৰ খেতি কৰাটো ইমান জটিল কাম নহয় কাৰণ এবাৰ মাটি চহাই ভালদৰে খেতি কৰিলে 3 বছৰলৈ ইয়াৰ ফল পাব পাৰি লগতে যিটো প্ৰজাতিৰ কুঁহিয়াৰ আমি ইয়াতে আজি দেখি আছোঁ এয়া আমি সচৰাচৰ দেখি থকা কুঁহিয়াৰতকৈ বাকলিবোৰ টান আৰু মজবুত হয় কাৰণ হৈছে শিয়াল বা কেৰ্কেটুৱা আদিয়ে এই কুঁহিয়াৰবিধ সহজতে অনিষ্ট কৰিব নোৱাৰে আগৰ দিনত প্ৰায় সকলো গাঁৱতে দেখিবলৈ পোৱা কুঁহিয়াৰৰ খেতি আৰু কুঁহিয়াৰ হাল দুয়োটাই বৰ্তমান বিলুপ্তিৰ পথত আৰু এইটো সঁচাকৈয়ে দুৰ্ভাগ্যজনক এইখিনি মানে আকৌ এটা পুৰা ভৰ্তি হোৱাৰ পিছত আকৌ একেলগে মানে জুই দিয়া উতলাব আকৌ জুই দিয়া যায় আৰু টিং মানে সেনেকৈ ৰৈ যায় আৰু ইয়াতে মানে গোটেইখিনিৰ পৰা জ্বলি লাষ্টত মানে 2.5 মানে ৰ'ব 3 মান ৰৈ যায় কিমান দিন দিয়ে দিয়াৰ টাইমত 22 দিনৰ পৰা মাত্ৰ 3 বাচি যায় বাকীটো চব পৰা যায় মানে পানী গুচি যায় এনেকুৱা
তো এতিয়া এনেকৈয়ে আমি মানে কুঁহিয়াৰৰ পৰা গুড় বনোৱা প্ৰক্ৰিয়াটো চালোঁ। বহু বছৰৰ মূৰত দেখিলোঁ, মোটামুটি 20 বছৰটো হ'বই কমেও। 20 বছৰৰ মূৰত দেখিলোঁ। আগতে সচৰাচৰ আমি স্কুলৰ পৰা আহোঁতে বা মানে যিকোনো মামাহঁতৰ ঘৰতে হওক, য'তে গ'লেও মানে এইটো এটা দেখিবলৈ পোৱা বস্তু আছিলে। মানে চব গাঁৱতে কুঁহিয়াৰৰ খেতি কৰিছিল আৰু কুঁহিয়াৰ শাল আমি সচৰাচৰ দেখিছিলোঁ। মহেৰে মানে আগতে সেই মেচিনটো অলপ আগত যিটো মেচিন দেখুৱালোঁ সেইটো ঘূৰাইছিলে। যি কি নহওক, যদিও অলপমান মানে প্ৰযুক্তিবিদ্যা বা টেকন'লজিৰ প্ৰভাৱ পৰিছে, তথাপিতো এই আপুৰুগীয়া পৰম্পৰাগত পদ্ধতি ইয়াতে দেখিবলৈ পাই খুবেই ভাল লাগিল আৰু আশা কৰিছোঁ আপোনালোকেও চাই ভাল পাব বুলি। আমি তাৰ পৰা চাই ঘূৰিলোঁ আৰু দাদাহঁতে মৰমতে দিয়া এডাল কুঁহিয়াৰ লৈ এতিয়া আমি উভতনি যাত্ৰা কৰিছোঁ। ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট লগতে শ্বেয়াৰ কৰি দিবলৈ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।